Welcome to Assamese Funker. So আজি মই আপোনালোকক কেইটামান ট্ৰিক সফটৱেৰ এন্ড্ৰইড সফটৱেৰৰ বিষয়ে ক'ব ওলাইছো যে আমি কেইটামান সফটৱেৰ আছে এন্ড্ৰইডত যেনেকৈ পে কৰিব লাগে বা সফটৱেৰটো কিনিব লাগে সো আজি মই আপোনালোকক দেখাই আছো কেইটামান সফটৱেৰ যিকেইটা আপোনালোকে কিনিব লাগে বা টপ পেজ যিবিলাক সফটৱেৰ এইবিলাক কেনেকৈ আপোনালোকে ফ্ৰী ইনষ্টল কৰিব পাৰিব সো আজি মই আপোনালোকে সিম্পলি এটা দেখাই আছো PUBG GFX এটো টুলটো মই আপোনালোকক ইনষ্টল কৰি দেখাই আছো ফ্ৰী অফ কষ্ট এক টকাও নালাগে জাস্ট আপোনালোকে মই যেনেকৈ কৈ আছো তেনেকৈ যাব আপোনালোকে এটো 45 रुपीस এটো ফ্ৰেন্ড এতিয়া চাক 45 रुपीस এটো এপত আমি মানে কিনিব লগা হৈ আছে সো সিম্পলি আপোনালোকে এইটো নিকিনি পেলাই আপোনালোকে ব্ৰাউজাৰত যাব যিকোনো ব্ৰাউজাৰত যাব গৈ পেলাই ব্ৰাউজাৰত টাইপ কৰিব ফ'ৰশ্বেয়াৰ্ড বুলি টাইপ কৰাৰ পাছত ফ্ৰেন্ড এনেকৈ প্ৰথম আপোনালোকত আহি যাব forshare.com ফ্ৰী ফাইল শেয়াৰিং এণ্ড ষ্টৰেজ সো আপোনালোকে সিম্পলি এটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত ফ্ৰেন্ড এনেকৈ আপোনালোকৰ সন্মুখত খুলি আহি যাব খুলি অহাৰ পাছত এপ বুলি আহিব এপত ট্যাপ কৰিব এপত ট্যাপ কৰাৰ পাছত আপোনালোকে সিম্পলি এটো সার্চ কৰি দিব কোনটো ফাইল আপোনাৰ লাগে কোনটো ফাইল আপোনাৰ দৰকাৰ হয় হেতু ফাইলটো যেনেকৈ প্লে ষ্টৰত লিখা আছে জাস্ট তেনেকৈ আপোনালোকে লিখি দিব সো সিম্পলি ইয়াতে টাইপ কৰিব PUBG বুলি GFX PUBG GFX ফ্ৰেন্ড এইটো চাক PUBG GFX টুলটো এতিয়া বৰ্তমান আহি গৈছে জাস্ট সিম্পলি এইটো PUBG GFX তো আপোনালোকে PUBG GFX টুলটো আপোনালোকে এড কৰি ল'ব ডাউনলোডত মাৰিব ডাউনলোডত মাৰাৰ পাছত এনেকৈ আহিব ফ্ৰেন্ড এনেকৈ আহাৰ পিছত সিম্পলি আপোনালোকে কি কৰিব লাগে ফেসবুক বা আপোনালোকৰ জিমেইল এড্ৰেছ বা টুইটাৰ এড্ৰেছ দি পেলাই আপোনালোকে সাইন আপ কৰি ল'ব সো মই এতিয়া আমাৰ ফেসবুক দি পেলাই সাইন আপ কৰি আছো সো ফ্ৰেন্ড সাইন আপ কৰোতে মই দেখুৱা নাই ফৰ প্ৰাইভেচিৰ কাৰণে মোৰ সাইন আপ কৰা হৈ গৈছে ফেসবুক দি পেলাই এতিয়া চাক ফাইল অটোমেটিকলি এড হৈ গৈছে মোৰ একাউণ্টত জাস্ট এড কৰি লৈছো এড কৰাৰ পাছত মোৰ একাউণ্টত এড হৈ গৈছে ফাইলটো এতিয়া বৰ্তমান আপোনালোকে যাব লাগিব বাস ক্লোনত যোৱাৰ পাছত ফ্ৰেন্ড এতিয়া ইয়াতে আহি গৈছে আপুনি ৰিলিজ ফ্ৰম পাৰচেজ এক সেকেন্ড মই ফ্ৰেন্ড আপোনালোকে গুছি যাব আপোনালোকৰ মেইন প্ৰফাইলত যোৱাৰ পাছত এইটো সাকসেসমেন GFX টুল ফৰ PUBG নিউ এটোত বাস ট্যাপ কৰি ডাউনলোড কৰি ল'ব এপটো ডাউনলোড কৰিবলৈ ডাউনলোডত ট্যাপ কৰিব ডাউনলোডত ট্যাপ কৰাৰ পাছত ইয়াতে ফ্ৰেন্ড 20 সেকেন্ড আহিব ৱেটিং সেকেন্ড 0 ক্লিক টু ডাউনলোড অলৰেডি হৈ গৈছে স্যাৰ ওকে মাৰি দিব ফাইলটো ডাউনলোড হৈ যাব অলৰেডি মোৰ ফাইলটো ডাউনলোড হৈ গৈছে সো ফ্ৰেন্ড ডাউনলোড হোৱাৰ পাছত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পাছত মই আপোনালোকক দেখাই আছো যেনেকৈ মোৰ এইটো ফাইলটো ইনষ্টল হৈ গল ডান কৰি দিছো এতিয়া মই প্লে ষ্টৰত যাম এই এপটোৱে কিনিব বিচাৰিলে এটো অটোমেটিক মোৰ ইনষ্টল হৈ গৈছে বুলি দেখাই দিব এই এপটো অলৰেডি মই পাই গৈছো ফ্ৰেন্ড ফ্ৰী অফ কষ্ট এটো চাক GFX টুলটো ফ্ৰী অফ কষ্ট এটো মানে ক্ৰেশ ফাইল হয় আপুনি এটো ফাইল দি পেলাই এতিয়া আপুনি PUBG very easily খেলিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং গাইজ আৰু ভিডিওটো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ